নমস্কাৰ সকলোকে কেনেকুৱা সবাই আজি ব্লগলৈ স্বাগতম জনাইছো আপোনালোকক এতিয়া মই গা পা ধুই আহিলো নাস্তা পাতি কৰিলো তাৰপা মই যাম ইটো ৰুমত পঢ়িবলৈ যাম তো এইটো ঘৰত আহিলো এতিয়া অলপ পঢ়িলো মই ৰুটিনখন বনাইলো তাৰপা পঢ়া কোৰ্স ষ্টাৰ্ট এতিয়া গৈ পঢ়া ষ্টাৰ্ট পঢ়াৰ কৰিম বায়ো Tapa chemistry, tapa physics. All of them পঢ়িলো এটা বাজিলে দুটা ভুক লাগিছে দুটা বাজিলে ভাতটো খাই আহোঁ কুকুৰা এয়া আমাৰ নানি আজি গাটো কেনেকুৱা কালি চেলাইন ল'লো গাটো ভাল হ'ব এয়া কুকুৰা পোৱালিগাল নামিছে তো আজি খানাত ভাত দাইলটো থাকিবই তাতে বিনছৰ ভাজি আৰু এয়া লাও ভাজি তো প্লেট চেট উলিয়াই পেলাই ভাতটো খাই লওঁ তাৰপিছত লগ পাই আছোঁ আপোনালোকক অঁ কাঁচকলৰ গুড়িও আছে এইকেইটা কাঁচকলৰ গুড়ি মোৰ ফেভাৰিট যোৱা তোমালোক যোৱা এতিয়া খাবলৈ খোৱা বোৱা হ'ব যোৱা তো এতিয়া যাওঁ আপোনালোকক দেখাওঁ চাৰিআলিটো কেনেকুৱা আমাৰ আৰু তাৰপৰা চিংৰাও লৈ আনো লগতে বোলে নানীৰ কাৰণে বিস্কুটো আনিব আছে আৰু বুট দাইলো আনিব আছে এই ইমান উৰি চিঙা ওলাইছে তো এইটো হৈ গ'ল আমাৰ চাৰিআলি ইয়াত আপুনি বেছিভাগ বস্তু পাবই আৰু যি বিচাৰে এই চিংৰা দিয়কচোন এক পেটি চাগৰে তো এয়া এক পেটিছ ইয়াত আছে এয়া বুট দাইল এয়া বিস্কুট নানি ভাগৰ ডাইজেষ্টিভ বিস্কুট এতিয়া এইখিনি উলিয়াই লওঁ তাৰপৰা খাওঁ এই গ'লো আকৌ ফুৰি মেলি বস্তুখিনি আনি খাই বৈ এতিয়া ক্লাছ কৰোঁ মোৰ জীৱনটোত তেনেকৈ বিশেষ নাই ক্লাছ কৰা আছে তাৰপৰা কেতিয়াবা গিটাৰ ক্লাছ আৰু গিটাৰ বজোৱা গান গোৱা তেনেকুৱাই আৰু ইমান বিশেষ নাই দেখুৱাবলৈ চ' সেয়াই আৰু আজি এইটো কাইলৈ চাগে অলপ দেখুৱাম আপোনালোকক মাহঁতৰ সেইবিলাক দেখুৱাম ঘৰৰ কাহিনীবিলাক আজি ইমানতে সামৰিছোঁ তেতিয়াহ'লে মোৰ বাকীবিলাক ভিডিঅ' চাব নাপাহৰিব ইয়াত আৰু ইয়াত ক্লিক কৰক তেতিয়ালৈকে বাই বাই